আজিৰ কুৱেশ্যন গীতা অসমৰ ৰাজ্যিক প্ৰতীক অথবা অসমৰ জাতীয় প্ৰতীকৰ ওপৰত হয় গতিকে তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা কুৱেশ্যন নম্বৰ 1 অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ এনসাৰটো হৈছে দেওহাঁহ দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক পক্ষী আৰু এই কুৱেশ্যনটো অসমৰ জাতীয় পক্ষী কি বুলিও আহিব পাৰে জাতীয় আৰু ৰাজ্যিক সেম হয় সো গতিকে ইয়াৰ এনসাৰটো হ'ব দেওহাঁহ কুৱেশ্যন নম্বৰ 2 অসমৰ ৰাজ্যিক পশু কি অসমৰ ষ্টেট এনিমেলছ কি হয় আৰু ইয়াৰ এনসাৰটো হৈছে এশিঙীয়া গড় গড় হৈছে অসমৰ ৰাজ্যিক পশু কুৱেশ্যন নম্বৰ 3 অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক গছ কি হয় আৰু ইয়াৰ এনসাৰটো হৈছে হুলুং হুলুং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কুৱেশ্যন নম্বৰ 4 অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ এনসাৰটো হৈছে কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল কুৱেশ্যন নম্বৰ 5 অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি আৰু ইয়াৰ এনসাৰটো হৈছে শিহু শিহু হৈছে অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কুৱেশ্যন নম্বৰ 6 অসমৰ ৰাজ্যিক গীত কি মানে যেটো অসমৰ জাতীয় সংগীত কি আৰু ইয়াৰ এনসাৰটো হৈছে ও মোৰ আপোনাৰ দেশ যেটো লক্ষ্মীনাথ বেজবৰুৱাই যেটো ৰচনা কৰিছিলে ও মোৰ আপোনাৰ দেশ হৈছে অসমৰ ৰাজ্যিক গীত আৰু এটো জাতীয় সংগীত বুলিও কোৱা হয় অসমৰ কুৱেশ্যন নম্বৰ 7 অসমৰ ৰাজ্যিক শ্লোগান কি আৰু ইয়াৰ এনসাৰটো হৈছে জয়াই অসম হৈছে অসমৰ ৰাজ্যিক শ্লোগান কুৱেশ্যন নম্বৰ 8 অসমৰ জাতীয় উৎসৱ কি আৰু এটো ইজি কুৱেশ্যন এটো সকলোৱে জানে চাগে আৰু ইয়াৰ এনসাৰটো হৈছে বিহু হৈছে অসমৰ জাতীয় উৎসৱ কুৱেশ্যন নম্বৰ 9 অসমৰ ৰাজ্যিক নৃত্য কি আৰু ইয়াৰ এনসাৰটো হৈছে বিহু নৃত্য হৈছে অসমৰ ৰাজ্যিক নৃত্য অৰ্থাৎ জাতীয় নৃত্য কুৱেশ্যন নম্বৰ 10 অসমৰ ৰাজ্যিক পানীয় কি পনীয়া মানে লিকুইড কি হয় অসমৰ ৰাজ্যিক পানীয় কি আৰু ইয়াৰ এনসাৰটো হৈছে চাহ হৈছে অসমৰ ৰাজ্যিক পানীয় কুৱেশ্যন নম্বৰ 11 অসমৰ ৰাজ্যিক খেল কি আৰু ইয়াৰ এনসাৰটো হৈছে ধূপ খেল হৈছে অসমৰ ৰাজ্যিক খেল কুৱেশ্যন নম্বৰ 12 অসমৰ ৰাজ্যিক ভাষা কি আৰু ইয়াৰ এনসাৰটো হৈছে অসমীয়া হৈছে অসমৰ ৰাজ্যিক ভাষা কুৱেশ্যন নম্বৰ 13 আৰু এই কুৱেশ্যনটো মই তোমালোকৰ বাবে আগবঢ়াইছো অসমৰ ৰাজ্যিক ফল কি আৰু এনসাৰটো তোমালোকে মোক কমেন্ট কৰি জনাবা আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালা লাইক কমেন্ট শ্বেয়াৰ কৰিবা সো আজিলৈ বাই জয় আই অসম